এই এনেকৈ কি চাইছ হা পাগল বুলি ভাবিছ ভাবিবও পাৰ ভাব যোৱা 26টা দিনে খাপ এটা মৰা নাই অথচ সদায় ৰাতিপুৱাইতো কেনেকৈ মই খানত ধাৰ দি আছো হেৰ পূৰ্বক আশা বুজিছ আশা লকডাউনৰ বাবে বাহিৰত ওলাই যাব নোৱাৰি গ'লে পুলিচৰ লাঠিৰ কোব তথাপিও আশা কি জানিবা মৃণালহঁতৰ আগফালৰ জেওৰাখন দিবলৈ মাতে ৰাধা উকিলৰ পিছফালৰ চৰিত বোলে পানী জমা হৈছে কি জানিবা মাতে ৰজনী মাষ্টৰৰ ঢেকীয়ালৰ চালিখন বোলে ধুমুহাই উৰুৱাই নিলে কি জানিবা মাতে হাঁহিছ তই চাগে ভাবিছ যে পৃথিৱীৰ বৰষুণৰ পানী নপৰোঁতে আগতে মোৰ ঘৰৰ ভিতৰত পানী পৰে আৰু মই কলিতা মাষ্টৰৰ ঢেকীয়ালৰ চালি ঠিক কৰাৰ কথা ভাবিছোঁ মোৰ ঘৰৰ দুখন টিনপাত নাই কিনিবই পৰা নাই যোৱা বছৰ কোনোবা থিয়েটাৰৰ এখন ডাঙৰ পোষ্টাৰ মই কিবাকে লগাই থৈছিলোঁ এইবাৰৰ ধুমুহাই সেইখনো ফালি চিৰাচিৰ কৰি পেলালে আমাৰ দৰে দুখীয়াৰ জীৱনত এনেকুৱা 100টা ধুমুহাই আমাক হাজাৰ বাৰ ফালি চিৰাচিৰ কৰি থৈ যায় তেল দাইল চাউল কেৰাচিন খৰি ঔষধ কোনটো আগতে মেৰামতি কৰি কোনটো কিমান বাৰ ক'ব লাগে তেল দাইল একো নাই তেল দাইল খতম 12 দিন আগতে নিৰ্মল প্ৰফেচাৰে চাউল দাইল পিঁয়াজ 1 কেজিকৈ দি থৈ গৈছিল সাহায্য ৰাতিপুৱাৰে পৰা দৰ্জা বন্ধ কৈছে যে চাউল দালি আনিলেহে দৰ্জা খুলি মোৰ মানুহজনে কিন্তু কম যুঁজাৰু নহয় যুঁজি ভাগৰি নপৰে তাই আই পিতাই ল'ৰা ছোৱালী হালেৰে সৈতে 6জনীয়া পৰিয়ালটোক আজি 12 দিনে 1 কেজি দাইলেৰে খুৱাইছে তাই কম যুঁজাৰু পাকঘৰৰ সামান্য সৈন্যৰে ভোকৰ লগত মহা যুঁজ ভাগ্য ভাল তই গৰু ছাগলী নহলি গৰু ছাগলী হোৱা হ'লে তোকতো মই দানা চাপৰ খুৱাব লাগিলহেঁতেন গৰু ছাগলী কিনিব পৰা সামৰ্থ্য থকা হ'লে তোক মই বিচনাৰ তলত সোমাই থলোহেঁতেন কিয় মনত নাই বিপিন খুৰাই কোৱা কথাবোৰ হেৰ 300 টকা মূলধন নোহোৱা বেপাৰ দাখন হাতত লৈ দিনৰ দিনটো ইকাটি কৰি 300 টকা লওঁনে বুজিছ তোৰ দাম নাই আৰু মোৰ দেহাটোৰ দাম হৈছে মাত্ৰ 300 টকা
পিতাৰে কেকনিটো শুনিছ? পিতাই কেকনিটোৱে মোৰ বুকুত খুন্দিয়াই জান, ইয়াত খুন্দিয়াই জান, ইয়াত। দিন হাজিৰাৰ 110 টকা সদায় সাঁচি ৰাখোঁ, আৰু পিতাৰ কাৰণে মই দৰৱ কিনি আনো। লকডাউনৰ বাবে আজি ইমান দিনে পিতাই দৰৱ খাব পৰা নাই, কিনিবই পৰা নাই। পিতাইও কম যুঁজাৰু নাছিল, ৰাতিপুৱাই দাখনলৈ ওলাই যায় আৰু সন্ধিয়া চাউল দাইলৰ টোপোলাটোৰ সৈতে ঘৰলৈ উভতি আহে। পিতাই কেৱল এটাই সপোন দেখিছিল, মোক শিক্ষিত কৰিব, হাকিম উকিল বনাব। তই জান, ময়ো স্কুললৈ গৈছিলোঁ, কিন্তু কি কৰিবি, দিন হাজিৰা কৰি কৰি পিতাৰ দেহাটো ঘূণীয়া হ'ল। প্ৰথমতে নাৰ্ভত, তাৰপিছত প্ৰেছাৰে পালে, আৰু এতিয়া হাৰ্টত। পিতাই যেতিয়া নৰিয়া হৈ বিচনাত 3 মাহ পৰি আছিল, মই তেতিয়া 10ম মানৰ ছাত্ৰ। 4 মাহ পিছত মোৰ মেট্ৰিকৰ পৰীক্ষা। পেন এটা হাতত তুলি দিয়াৰ সময়খিনিত পিতাই মোৰ হাতত দাখন তুলি দি কৈছিল, বোপাই, জীৱনৰ প্ৰথম চৰ্ত জীয়াই থকা। ল মই তোক 2 হাতেৰে খামচি ধৰিছিলোঁ। তই মোৰ পৈতৃক সম্পত্তি, জন্মসূত্ৰে তোক মই পাইছোঁ। তই মোৰ বৰ্তমান, তই মোৰ ভৱিষ্যত। নাই, তই মোৰ পৈতৃক সম্পত্তি নহয়। পিতাই দিয়া দাখন কেতিয়াবা ক্ষয় গ'ল, তাৰপিছত ইখনৰ পিছত সিখন মই কেইবাখনো দাকি নিছো। তই কি নম্বৰ জান? তই 6 নম্বৰ। তই 6 নম্বৰ। এদিন তয়ো ক্ষয় যাবি, আৰু তোৰ ঠাইত মোৰ হাতৰ মুঠিৰ অস্ত্ৰ হ'ব এখন বেলেগ দা। মাজে মাজে মই ভীষণ ভয় খাওঁ জানো। পিতাই দিয়া দাখন ক্ষয় যোৱাৰ পিছত মই যেনেকৈ তোক কিনি আনিছিলোঁ, ঠিক তেনেকৈ পিতাই দেহটো ঘূণীয়া হোৱাৰ পিছত মই কামত ধৰিছিলোঁ। এতিয়া যদি মোৰ দেহাটো ঘূণীয়া হৈ যায়, যদি মই শক্তিহীন হৈ যাওঁ, যদি মোৰ হাত দুখন দুৰ্বল হৈ যায়, তেতিয়া কি হ'ব? মোৰ ল'ৰা ছোৱালীহালৰ কি হ'ব? যদি পিতাইৰ দৰে পোনাকণৰ হাতত মই তোক তুলি দিবলগীয়া হয়, তেতিয়া নাই, মই সিহঁতক যেনেকৈ নহওক শিক্ষিত কৰিমেই। মই তোক সিহঁতৰ অস্ত্ৰ হ'বলৈ নিদিওঁ। পেনটো আৰু মোৰতো শিক্ষিতসকলৰ প্ৰধান অস্ত্ৰ। মই তোক সিহঁতৰ অস্ত্ৰ হ'বলৈ নিদিওঁ, কেতিয়াও নিদিওঁ। আৰু তাৰ কাৰণে
তাৰে কাৰণে তোক অস্ত্ৰ হিচাপে লৈ মই যুঁজি যাব লাগিব। মই যুঁজি যাব লাগিব। কৰোণাটো নমৰো, ভোকতো নমৰো, কেৱল তই মোক নেৰিবি। ময়ো তোক নেৰো, তই মোক নেৰিবি, ময়ো তোক নেৰো, ময়ো তোক নেৰো।